ভিডিঅ'বিলাক লাইক কৰি মোৰ উৎসাহ বঢ়োৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰা আৰু ঘণ্টাটো দবাই মোৰ ভিডিঅ'বিলাক চাওক সকলোতকৈ আগত। হাই ফ্ৰেন্ডছ, কি খবৰ? ভালনে সকলোৰে? আজি আমি কথা পাতিম নাচ মিডিয়া ইউটিউব চেনেলটোৰ বিষয়ে। ৰিসেন্টলি নাচ মিডিয়া চেনেলৰ কমিউনিটিত এটা পোষ্ট শ্বেয়াৰ কৰিছে। সেই পোষ্টটোৰ থাম্বনেইলত আছে মক্কেল 3 ডাবিং দিব যাওঁতে কিয় পুলিচে ধৰিলে অংকিত, ঋতু আৰু বিষ্ণু আৰু কেনেকৈ আহিল হিমশিখা নাচ মিডিয়ালৈ। সো ফ্ৰেন্ডছ, সকলোখিনি কথা জানিবৰ বাবে চাওক আড্ডা উইথ মক্কেল 3 টিম, লিংক ইন দ্য ডেসক্ৰিপচন। আহিছো এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ। TVI Dergaon MI চেনেলটোত আজি এখন শৰ্ট ফিল্ম ৰিলিজ হৈছে মক্কেল বন্ধু। এই শৰ্ট ফিল্মখন বন্ধুত্বৰ ওপৰত বনোৱা হৈছে। আপোনালোকেও যদি শৰ্ট ফিল্মখন চাব বিচাৰে তেতিয়াহ'লে লিংক ইন দ্য ডেসক্ৰিপচন গৈ চাই ল'ব। সো ফ্ৰেন্ডছ, আহিছো এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ। বিনিত কলিতা চেনেলটোৱে আজি কমপ্লিট কৰিলে 1K সাবস্ক্ৰাইবাৰ। এই চেনেলটো 12 বছৰীয়া সৰু ল'ৰা এটাই চলাই আছে। অসমৰ সকলোতকৈ কম বয়সৰ ইউটিউবাৰ ব্লগাৰ বিনিত কলিতা। তেওঁ ইমান কম বয়সৰ হৈও ইউটিউবত ব্লগিং চেনেল এটা চলাই আছে। আমি সকলোৱে তেওঁক বহুত সাপোৰ্ট কৰিব লাগে। আপোনালোকে যদি বিনিত কলিতা চেনেলৰ ভিডিঅ'বিলাক চাব বিচাৰে তেতিয়াহ'লে লিংক ডেসক্ৰিপচনত আছে, গৈ চাই ল'ব পাৰে। আহিছো এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ। যোৱাকালি আছামিজ এজেণ্ট ডিম্পু চেনেলত এটা ভিডিঅ' আপলোড কৰা হৈছিল। সেই ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে। নিষ্পেষিত হৈ আহিছে তেওঁলোকৰ অধিকাৰবিলাকৰ ওপৰত সাধাৰণতে আমি কি কৰিছোঁ কেতিয়াও আলোচনা নকৰোঁ। আটাইতকৈ দুখৰ কথাটো হ'ল তৃতীয় বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰই মহিলাসকলে তেওঁলোকৰ অধিকাৰবিলাকৰ পৰা সদায় তেওঁলোক আঁতৰি থাকিবলগীয়া হৈছে। তেনেকুৱা এটা প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি ৰাজনীতি বিজ্ঞান বিভাগে অনুষ্ঠিত কৰিছিল এটা। আপোনালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে লিংক ইন দ্য ডেসক্ৰিপচন গৈ চাই ল'ব। এতিয়া আমি কথা পাতিম কিছুমান এচিভমেণ্টৰ বিষয়ে। টাইমছ মিউজিক চেনেলটোৱে কমপ্লিট কৰিলে 300K সাবস্ক্ৰাইবাৰ। স্মাইল ইন আছাম চেনেলটোৱে কমপ্লিট কৰিলে 50K সাবস্ক্ৰাইবাৰ। প্ৰাচুৰ্য শইকীয়া চেনেলটোৱে কমপ্লিট কৰিলে 50K সাবস্ক্ৰাইবাৰ। RZK টিউটৰিয়েল চেনেলটোৱে কমপ্লিট কৰিলে 30K সাবস্ক্ৰাইবাৰ। KPB ব্ৰাদাৰ্ছ চেনেলটোৱে কমপ্লিট কৰিলে 20K সাবস্ক্ৰাইবাৰ। আৰু বিনিত কলিতা চেনেলটোৱে কমপ্লিট কৰিলে 1K সাবস্ক্ৰাইবাৰ। সো মেনি কংগ্ৰেছ টু অল অফ দেম। আৰু ফ্ৰেন্ডছ, শেষত এটা কথা ক'ব বিচাৰোঁ। অহাকালি 10 মাৰ্চত বৰপেটা ইন্দ্ৰপুৰী চিনেমা হলৰ সন্মুখৰ পাৰ্ক এখনত সৰু মিটাপ এটা ৰখা হৈছে। আপোনালোক সকলোকে সেই মিটাপলৈ স্বাগতম জনাইছো। আৰু ফ্ৰেন্ডছ, ময়ো থাকিম সেই মিটাপখনত আৰু আপোনালোক সকলোৰে উপস্থিতি কামনা কৰিলো। সো ফ্ৰেন্ডছ, আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব। আৰু ফ্ৰেন্ডছ, মোক যদি কিবা নিউজ শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে ডেসক্ৰিপচনত গৈ ফাৰ্ষ্ট লিংকটোত মোক নিউজ শ্বেয়াৰ কৰিব পাৰে। সো ফ্ৰেন্ডছ, আজিলৈ আহিছো। থেংকছ ফৰ ৱাচিং। টাটা।